আত্মনিৰ্ভৰশীলতা বা নিজৰ আত্মসংস্থাপনৰ কাৰণে 1 লাখ যুৱক যুৱতীক প্ৰথম বছৰতে আমি বিভিন্ন অৰ্থ সাহায্যৰে সুবিধা দিয়া হ'ব আৰু পিছলৈকে আৰু 1 লাখ যুৱক যুৱতীক দিয়া হ'ব আৰু ইয়াত বিভিন্ন ক্যাটেগৰী তেওঁলোকৰ এডুকেশ্যন মানে কোৱালিফিকেশ্যন অনুযায়ী আৰু তেওঁলোকৰ দক্ষতা অনুযায়ী বিভিন্ন পৰ্যায়ত তেওঁলোকক দিয়া এমাউণ্টটো ঠিক কৰা হ'ব 2 লাখ 3 লাখ আৰু 5 লাখ আৰু তাৰ 50% সম্পূৰ্ণ গ্ৰেণ্ট হ'ব আৰু 50% ইন্টাৰেষ্ট ফ্ৰী লোন হ'ব যেটো ইন্টাৰেষ্টটো প্ৰথম 5 বছৰ মনিটৰিং পিৰিয়ড এটা থাকিব যেটো পিৰিয়ডত তেওঁলোকে দিব না লাগে আৰু তাৰ 5 বছৰৰ পিছৰত একেবাৰে নিম্নতম ইন্টাৰেষ্ট ফ্ৰী হিচাপে বাকি 1 লাখ বা 50% তেওঁলোকে ঘূৰাব লাগিব এই ধৰণে আজি আমাৰ আত্মনিৰ্ভৰ অসম মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসমৰ কথা কেবিনেটে সিদ্ধান্ত লয় আৰু ইয়াৰ সম্পূৰ্ণ গাইডলাইন কি ধৰণে হ'ব কি ধৰণে গোটেই ব্যৱস্থাটো হ'ব এই কথাটো যিদিনাখনে আমাৰ ৰেজিষ্ট্ৰেচন আৰম্ভ হ'ব আৰু মোটামুটি আনুমানিক তাৰিখ এই মাহৰ সেপ্টেম্বৰ মাহৰ 23 তাৰিখৰ পৰা ৰেজিষ্ট্ৰেচন আৰম্ভ হ'ব বুলি এটা আনুমানিক তাৰিখ ঠিক কৰা হৈছে আৰু তাৰ পিছত সেই ধৰণে সেই সময়তে আপোনালোকক জৰিয়তে বিশদভাৱে আমি তাক জনাম